নমস্কাৰ মোৰ নাম প্ৰিয়ংকা নেওগ মই নৰ্থ ইষ্টাৰ্ণ ফায়াৰ সাৰ্ভিস একাডেমিত এজ এ সিনিয়ৰ এছিষ্টেণ্ট পোষ্টত কৰ্মৰত হৈ আছো আজি মই ইয়াত কৰ্মৰত হৈ থকা আজি টোটাল 6 বছৰে হ'ল তো 6 বছৰৰ পৰা দেখিছোঁ এখন একাডেমিত যোনসকল ল'ৰা ছোৱালীয়ে পঢ়িছে তেওঁলোকে ইয়াৰ পৰা কৰ্মসংস্থাপন লাভ কৰিছে যেনেকৈ আজি আমাৰ ল'ৰা ছোৱালী কৰি আছে ডিগবৈ ৰিফাইনেৰী অইল ইণ্ডিয়া লিমিটেড লগত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া গুৱাহাটী বঙাইগাঁও ৰিফাইনেৰী লগত নুমলীগড় ৰিফাইনেৰী এনেকুৱা বহুত ঠাইত আমাৰ ল'ৰা কৰ্মসংস্থাপন লাভ কৰিছে ইয়াত যোনখিনি আমাৰ কোৰ্চ আছে ডিপ্ল'মা কোৰ্চ 1 বছৰীয়া কোৰ্চ আছে টোটেল ইয়াত আমাৰ 8টা কোৰ্চ আছে তো এই 1 ইয়াৰ ডিপ্ল'মা কোৰ্চটো কৰিবলৈ মিনিমাম কোৱালিফিকেশ্যন 10 পাছ 12 পাছ বা গ্ৰেজুৱেশ্যন ইমানখিনি সেইটো কোৱালিফিকেশ্যন প্ৰয়োজন হয় লগত তেওঁলোকৰ হাইট ৱেইট ফিজিকেল ফিটনেছটো বহুত মেটাৰ কৰে তেওঁলোকৰ হাইট ৱেইট ফিজিকেলি তেওঁলোকে ফিট হ'ব লাগিব তেতিয়াহে তেওঁলোকে এই কোৰ্চটো কৰিব পাৰিব অকল চাৰ্টিফিকেটখন তেওঁলোকৰ থাকিলেই নহ'ব তেওঁলোকৰ ফিজিকেল ফিটনেছ হাইট ৱেইট সব ফালে থাকিব লাগিব তেতিয়াহে কোৰ্চটো কৰিব পাৰিব হোষ্টেল আছে ইয়াত বয়জ হোষ্টেল আছে গাৰ্লছ হোষ্টেল আছে তো ইয়াত থাকি লোৱাটো কম্পালসৰি হয় প্ৰত্যেক এজন ষ্টুডেণ্টৰ কাৰণে ইয়াত থাকি মেলি তেওঁলোকে কোৰ্চটো কৰিব লাগিব আৰু ইয়াত প্ৰত্যেক এটা ডিষ্ট্ৰিক্ট এনেকুৱা নহয় যে ইয়াত যোনখন আমাৰ ডিব্ৰুগড় বৰবৰুৱাত যোনখন আমাৰ নৰ্থ ইষ্টাৰ্ণ ফায়াৰ সাৰ্ভিস একাডেমি অৱস্থিত আছে এতিয়া বৰ্তমান ইয়াত অকল বৰবৰুৱা বা ডিব্ৰুগড়ে কেণ্ডিডেট আহি পঢ়িছে তেনেকুৱা নহয় ইয়াত বহুত দূৰৰ দূৰৰ পৰা কেণ্ডিডেট আহি পঢ়িছে যেনেকৈ বঙাইগাঁও গুৱাহাটী কামৰূপ লগত ওদালগুৰি শুৱালকুছি মণিপুৰ বহুত দূৰৰ দূৰৰ পৰা ল'ৰা ছোৱালী আহি ইয়াত পঢ়িছে বহুত তেনেকৈ প্ৰত্যেক এটা ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টে আহি ইয়াত কোৰ্চটো কৰিব পাৰে তেওঁলোকে আমাক ফোনত যোগাযোগ কৰিব পাৰে নহ'লে তেওঁলোক আহি ইয়াত অফলাইন আহি এডমিশ্যনটো ল'বই লাগিব অফলাইন আহি তাৰ বাহিৰে তেওঁলোকে যদি নামভৰ্তি কৰিব বিচাৰিছে তেনেহ'লে তেওঁলোকে আমাৰ ফোনত যোগাযোগ কৰিব লাগিব নিশ্চয় আমাৰ ফোন নম্বৰটো হ'ল 9435912101 এইটো নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে লগত আৰু নম্বৰ আছে 9435904101 এইটো এটা কণ্টেক্ট নম্বৰ আমাৰ আছে আৰু লগতে আৰু এটা নম্বৰ আছে আমাৰ 9126485101 এই নম্বৰটোতো আপোনালোকে কণ্টেক্ট কৰিব পাৰিব প্ৰক্ৰিয়া আমাৰ যোনখিনি ডিপ্ল'মা কোৰ্চ আছে আমাৰ প্ৰতিটো ডিপ্ল'মা কোৰ্চৰ লিমিটেড ছিট কেপাচিটি তো সেইটো কাৰণে এতিয়া আমাৰ লাষ্ট ডেট তেনেকৈ আমি ৰখা নাই যোনটো হিচাপত কেণ্ডিডেট আহিছে তো সেইটো হিচাপত আমাৰ এডমিশ্যন হৈ আছে যদি আমাৰ ছিট ফুল হৈ যায় তেনেহ'লে আমাৰ এডমিশ্যনটো বন্ধ কৰি দিয়া হ'ব 100 ছিট কেপাচিটি এটা কোৰ্চৰ টোটেল আমাৰ যিমানকেইটা কোৰ্চ আছে প্ৰত্যেককেইটা কোৰ্চৰ এটা 100 ছিট কেপাচিটিকে আমাৰ থাকে যে আমি প্ৰেক্টিকেল গ্ৰাউণ্ডত যিখিনি আমি এতিয়া কৰা হ'ল আপোনাৰ মাজত স্কট ড্ৰিল কৰা হ'ল আৰু কৰা হ'ল যে ফায়াৰ এক্সটিংগুইশ্বাৰ মানে দি আমি জুইটো কেনেকৈ নমাব লাগিব অইল ফায়াৰত আমি দেখুৱালোঁ যদি ইন কেছ আমাৰ ওচৰত যদি এক্সটিংগুইশ্বাৰ নাই তেন্তে আমি সেই জুইটো নুমাবৰ কাৰণে বেলেগ কিবা এটা ব্যৱস্থা হ'ব নেকি তাৰ বাবে আমি আপোনালোকক ব্লেংকেটিং কৰি মেলি এটা তিতা কাপোৰে মানে আমি কেনেকৈ জুইটো নুমাব লাগে সেই দি আমি জুই নুমাই আপোনালোকক দেখুওৱা হ'ল আৰু কেতিয়াবা আমি ফায়াৰ ফাইটিং কৰাৰ সময়ত আমাৰ হজ পাইপ দি আমাক কেনেকুৱা হজ পাইপ দি আমাক জুইটো নুমাব লগা হয় তেতিয়া আমি কেতিয়াবা আমাক ষ্টেপবোৰ আপোনালোকক দেখুওৱা হ'ল যে টাইপছখিনি যে কেতিয়াবা আমাৰ ৰোল কৰি মেলি কেতিয়াবা থ'ব লগা হয় বা ইন কেছ জুই এটা ছাইডত লগোৱাৰ পাছতো যদি আন ছাইডে যদি জুই লাগিছে আকৌ সেই হজ পাইপটো আমি কেনেকৈ লৈ মেলি আমি বেলেগ ঠাইলৈ আকৌ অতি সোনকালে মানে আমি জুইটো নুমাব পাৰিম তাৰ ষ্টেপখিনি আমি যিখিনি আপোনালোকক দেখুওৱা হ'ল যে টাইপ অফ ৰোলছ যিমান আমাৰ দেখুওৱা হ'ল সেইখিনি আপোনালোকক দেখুওৱা হ'ল এতিয়া ইতিমধ্যে ৰাতিপুৱা 5টাৰ পৰা আমাৰ ইয়াত প্ৰেক্টিকেল ক'ব লগা হয় যে আমাৰ ৰাতিপুৱা 5টাৰ পৰা আমাৰ ফিজিকেল একাডেমি যেতিয়া গৰম দিন আহি পাইছে এতিয়া 4টা বজাৰ পৰা আমাৰ ট্ৰেইনিং আৰম্ভ হৈ যায় ৰাতিপুৱা শুই উঠি আমাৰ পিটি ক্লাছ আৰম্ভ কৰা হয় মানে পিটি যিটো ফিজিকেল ট্ৰেইনিং দিয়া হয় ৰাতিপুৱা আমি ফিল্ডত লৈ মেলি ইহঁতক ফিজিকেলি আমি ট্ৰেইন আপো দিয়া হয় আহি মেলি 10টাৰ পৰা সিহঁতে থিয়ৰী ক্লাছ দিয়া হয় থিয়ৰী কৰাৰ লগে লগে আমি প্ৰেক্টিকেলো আমি লগতে আৰম্ভ কৰি দিওঁ প্ৰেক্টিকেলো হৈ থাকে গোটেই দিনটো ব্যস্ত হৈ থাকে আৰু আপুনি যিহেতু আমি গম পাওঁ যে জুই বুলি ক'লে মানে জুই মানে এনেকুৱা ক'ৰবাত যদি জুই লাগি যায় তাৰমানে আমি কেতিয়াবা নিজকে পেনিক হৈ পৰোঁ আৰু এইটো জেনেৰেশ্যন আমি দেখি পাইছোঁ যে বহুত টেকন'লজিকেল বস্তুবোৰ বনোৱা হৈছে যাতে মানে জুই লগাৰ কাৰণে মানে জুই অতি সোনকালে ক'ৰবাত জুই লাগি যায় এইটো সময়ত আমি জুইটো কেনেকৈ নমাব লাগিব লগতে আমি সমাজখন কেনেকৈ আমি আগবাঢ়ি যাব পাৰিম আৰু লগতে আমি সহায় আমি কৰিব পাৰিম আমি জানো যে নেপচা হৈ গ'ল এটা ট'টেলি ডিফেন্স টাইপ একাডেমি ইয়াত ফুল্লি আমি ডিফেন্সৰ টাইপতে ট্ৰেইনিং দিয়া হয় প্লাছ এটা ছ'চিয়েল ৱৰ্কো কৰা হয় যে মানুহক আমি কেনেকৈ সহায় কৰিব পাৰিম আৰু লগতে আমি কাৰোবাৰ প্ৰপাৰ্টিও ডেমেজ হোৱাৰ পৰা আমি সিহঁতক বচোৱাব পাৰিম আৰু